Hello friend, welcome to AMTS service. আজি তোমালোকৰ কাৰণে লৈ আহিছোঁ মই RRB এক্সাম ৰেলৱে এক্সামৰ কাৰণে আমি কেনেকৈ প্ৰিপাৰেশ্যন কৰিব পাৰোঁ। সো এতিয়া মই 2018 ৰেলৱে ডি গ্ৰেডৰ এক্সামৰ কথা কৈছোঁ। সো তাৰ কাৰণে আমি প্লে ষ্ট'ৰ যাব লাগিব, এটা এপ্লিকেশ্যন আছে। সো এপ্লিকেশ্যনৰ পৰা আমি বহুত ধুনীয়াকৈ পঢ়িব পাৰোঁ। তাৰ পৰা আমি 100% নহ'লেও 90% চিয়'ৰ আমি ৰেলৱে এক্সামত পাছ কৰিব পাৰিম। সো প্লে ষ্ট'ৰত গৈ তোমালোকে চাৰ্চ কৰিবা RRB এক্সাম। তোমালোকে দেখিব পাইছা ইয়াত দুটা এপ্লিকেশ্যন দেখিব পাইছা সেম কালাৰ RRB এক্সাম। প্ৰথমটো আছে ইংলিছত, ছেকেণ্ডটো আছে হিন্দীত। যদি তোমালোকে ইংলিছত লৈছা তেনেহ'লে ইংলিছৰ এপ্লিকেশ্যনটো ডাউনলোড কৰি ল'বা, যদি হিন্দীত লৈছা তেনেহ'লে হিন্দী এপ্লিকেশ্যনটো ডাউনলোড কৰি ল'বা। চ' মই ইংলিছতে তোমালোকক কৰি দেখাইছোঁ। চ' ইংলিছৰ এপ্লিকেশ্যনটো প্ৰথম ক্লিক কৰি ইনষ্টল কৰি ল'বা। চ' ডাউনলোড হৈ আছে, তোমালোকে ৱেইট কৰা আৰু 1 মিনিট। ডাউনলোড হৈ গ'ল, এতিয়া ইনষ্টল হৈ আছে। এতিয়া মই এপ্লিকেশ্যনটো অ'পেন কৰি দেখাইছোঁ তোমালোকক। এপ্লিকেশ্যনটো অ'পেন কৰাৰ পিছত তোমালোকে এনেকুৱা এটা ইণ্টাৰফেচ দেখা পাবা। তাৰপিছত এটা অপশ্যন আছে, তোমালোকে দেখিবলৈ পাইছা। চৰি, এটা অপশ্যন আছে দেখিব পাইছা RRB মডেল ৰিচেণ্ট কুৱেশ্যন। তাৰপিছত তোমালোকে দেখিবা জেনেৰেল নলেজ, মেথছ, এপিটিউড, ইলেক্ট্ৰিকেল, চিভিল, হিষ্ট্ৰী, জিঅ'গ্ৰাফী, কম্পিউটাৰ্ছ, মেকানিকেল, ইংলিছ, ছায়েন্স আৰু ইণ্ডিয়ান ৰেলৱেজ। তোমালোকে এটা অপশ্যন ক্লিক কৰি এবাৰকৈ পঢ়িব পাৰা। এইটো এটা চেপ্টাৰ হয়। ইয়াত দেখুৱাইছে মই এটা কুৱেশ্যন পেপাৰ এখন। ইয়াৰ ভিতৰতো তোমালোকে দেখিব পাইছে কেইবাখনো কুৱেশ্যন পেপাৰ আছে। চ' প্ৰথম কুৱেশ্যন পেপাৰখন এণ্টাৰ কৰি নাইতো প্ৰেক্টিছ মাৰিবা নাইতো ৰিয়েল। প্ৰথমতে তোমালোকে প্ৰেক্টিছে কৰিবা, তাৰপিছতহে ৰিয়েলত যাবা। প্ৰথম প্ৰেক্টিছতে গৈ দেখাই দিছোঁ। প্ৰেক্টিছত যোৱাৰ পিছত তোমালোকে এনেকৈ কুৱেশ্যন ওলাই আহিব। কুৱেশ্যনৰ 4টা অপশ্যন থাকিব। চ' ৰেলৱে এক্সামৰ অনলাইনত ছেম এইটো প্ৰচেছতে হ'ব, খালি তোমালোকৰ মোবাইলত নহয় কম্পিউটাৰত হ'ব। কম্পিউটাৰত ছেম এইটো ষ্টাইলতে কুৱেশ্যন এটা আহিব আৰু 4টা অপশ্যন আহিব। তাত তোমাৰ টাইম বান্ধি দিয়া থাকিব, 1 মিনিট বা 30 ছেকেণ্ড টাইম থাকিব। 1 মিনিট বা 30 ছেকেণ্ডৰ ভিতৰত তুমি আনচাৰটো দিব লাগিব, নহ'লে তোমাৰ আনচাৰ সেইটো ৰং আনচাৰ গুচি যাব। চ' হুইচ এমং দি ফলোয়িং অফ দি অল্ডেষ্ট, মইতো এইটো নাজানো আনচাৰ, এতিয়া মই এনেই এটা দি দিছোঁ। চ' দেখিছা তুমি মই 2 নম্বৰ অপশ্যনটো দিছিলোঁ, কিন্তু শুদ্ধটো হয় ময়ূৰা। মোৰতো ভুল হ'ল, শুদ্ধটো এইটো। তাৰপিছত তোমালোকে ইয়াত নেক্সট অপশ্যনটো দেখিবলৈ পাইছা, এই নেক্সট অপশ্যনটো। চ' তাৰপিছত নেক্সটত ক্লিক কৰিবা। তাৰ ছেকেণ্ড কুৱেশ্যনটো আহিলে, ছেকেণ্ড কুৱেশ্যনটো তোমালোকে পঢ়ি ল'বা। পঢ়ি কিনে তুমি এটা আনচাৰ দি দিবা। মই 2 নম্বৰ দিলোঁ, ছেম ইয়াত ৰং হ'ল 1 নম্বৰটো আনচাৰ। তাৰপিছত আকৌ তোমালোকে নেক্সট যাবা, নেক্সটত গৈ এনেকৈ তোমালোকে প্ৰেক্টিছ কৰি যাবা। কুৱেশ্যনটো পঢ়ি আনচাৰটো দি চাবা, যদি ভুল হয় শুদ্ধটো কি হয় ভালকৈ পঢ়ি ল'বা। ছেম এইটো ষ্টাইলত তোমালোকে এনেকৈ এখন পেপাৰ তোমালোকে প্ৰেক্টিছ কৰিব পাৰা। চ' এতিয়া মই তোমাক দেখাই দিছোঁ ৰিয়েলত গৈ। ইয়াত ৰিয়েলত যোৱাৰ পিছত কি হয়, ৰিয়েলত যোৱাৰ পিছত তোমালোকৰ মানে প্ৰিপেৰেশ্যন হোৱাৰ পিছত তোমালোকে ইয়াত প্ৰেক্টিছ কৰিব পাৰা। চ' এতিয়া অপশ্যনটো দিলা, তোমাক কোনটো কাৰেক্ট কোনটো ৰং নেদেখুৱায়, অকল অপশ্যনটো তুমি ক্লিক কৰি কিনে নেক্সট যাব লাগিব। তোমালোকে চাই গৈ থাকা অপশ্যনবোৰ, অকল এনেকৈ ক্লিক কৰি তুমি গৈ থাকিবা। কোনটো শুদ্ধ কুৱেশ্যনটো আনচাৰ পঢ়ি মেলি গৈ থাকিবা। তাৰপিছত তুমি লাষ্টত গোটেইখিনি ৰিজাল্ট একেলগে পাবা। কেইটা শুদ্ধ হ'ল, কেইটা ভুল হৈছে, কেই নম্বৰ পাইছা তুমি লাষ্টত একেলগে পাবা। তেতিয়া তুমি নিজে গম পাবা যে মই এইখিনি কুৱেশ্যন কিমানখিনি প্ৰিপেয়াৰ হ'ল, মই কিমানখিনি পাৰিছোঁ, কিমান নোৱাৰিছোঁ, নিজে গম পোৱা যাব। ইয়াত বহুত কুৱেশ্যন আছে। চ' মই এনেকৈয়ে গৈ দেখাই দিছোঁ তোমালোকৰ লাষ্টলৈকে। এশ 20টা কুৱেশ্যন আছে এক্সামত। তোমালোকৰ তেনেকৈ 120টা বা 100টা তেনেকুৱাই কুৱেশ্যন আহিব। চ' ইয়াত মোৰ 120টা কুৱেশ্যন কমপ্লিট হ'ল। 120টা কুৱেশ্যন কমপ্লিট আনচাৰ দিয়াৰ পিছত ওপৰত ইয়াত দেখিছা তুমি ছাবমিট অপশ্যনটো, এই ছাবমিট অপশ্যনত ক্লিক কৰিব লাগিব। তাৰপিছত ইয়াত তোমালোকে দেখিবলৈ পাইছা য়েছত তোমালোকে ক্লিক কৰিবা। য়েছত ক্লিক কৰাৰ পিছত তোমালোকে দেখিবলৈ পাইছা যে মোৰ টোটেল কুৱেশ্যন 120টা আছিলে। আনচাৰ কাৰেক্ট 120টা অকল 18টা কাৰেক্ট দিছে আৰু আনচাৰ ৰং 51টা মোৰ ৰং হৈছে। 51টা মোৰ ৰং হৈছে। নট এটেণ্ডেড 51টা মই এটেণ্ডে কৰা নাই।
তাৰপিছত মোক পাৰ্চেণ্টেজ কিমান পাইছোঁ 15%। 15%ত কেতিয়াও পাছ নহয়, মিনিমাম 30% পাব লাগিব, তেতিয়াহে তুমি পাছ হ'বা। আৰু তুমি যদি ST SC হোৱা তেতিয়া 30% বা 35ত তোমালোকে জব ছিকিউৰ হ'ব পাৰে। যদি OBC MOBC হয় তেনেহ'লে তোমালোকৰ 60% বা 50%ৰ ওপৰত লাগিবই পাৰ্চেণ্টেজ, তেতিয়াহে তোমালোকে হেৰি হ'ব পাবে। আৰু এটা কথা তোমালোকে মনত থ'বা যে ৰেলৱে এক্সামত তোমালোকৰ নিগেটিভ মাৰ্কিং থাকে। নিগেটিভ মাৰ্কিং মানে তোমালোকে বুজি পাইছানে নাই জানো। যদি তোমালোকৰ এটা কুৱেশ্যনত 3 নম্বৰকৈ থাকে, তেনেহ'লে যদি তুমি তাৰ ভিতৰত 3 নম্বৰকৈ থকাৰ ভিতৰত তুমি যদি এটা কুৱেশ্যন যদি ভুল কৰা, তেতিয়া তোমাৰ 0.75 মাৰ্কছ ডিডাক্টেড হ'ব, মানে কাটি দিব। মানে তোমাৰ 4টা কুৱেশ্যন যদি ভুল কৰা তেনেহ'লে তোমাৰ 3 নম্বৰ মাইনাছ হ'ব। চ' সেইকাৰণে ফ্ৰেণ্ডছ, আশা কৰিলোঁ তোমালোকে ভিডিঅ'টো চাই ভালো পালা, তোমালোকৰ বহুত হেল্পো হৈছে। আৰু তোমালোকে ভালকৈ প্ৰিপেৰেশ্যন কৰিবা, এক্সাম দিবা, ভালকৈ জব ছিকিউৰ কৰা। আৰু তোমালোকৰ কি বুলি কয়, এক্সামৰ ডেটো পাইছেহি, এক্সামৰ ডেট কেতিয়া কোনে কেনেকৈ গম পাইছেনে নাই জানো। যদি গম নাই পোৱা তেনেহ'লে মোক তলত কমেণ্ট কৰি দিবা, তেনেহ'লে মই এক্সাম ডেট কেতিয়া কাৰ কিমান কিহত আছে মই তোমালোকক জনাই দিম। থেংক ইউ ফ্ৰেণ্ডছ, আজিলৈ ভিডিঅ'টো ইয়াতে সামৰণি মাৰিছোঁ।